হৈ যায় সেইকাৰণে বেচনৰ লগত আপোনালোকে যে হাই ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ আপোনালোকে ভালে আছে ময়ো ভালে আছোঁ মই অংকুৰিতাই মোৰ ইউটিউব চেনেল অসমীয়া ছোৱালী বেংগলী বোৱাৰীলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আজি মই বনাবলৈকে গৈ আছোঁ ৰঙালাওৰ ফুলৰ পৰা যিটো মোৰ ঘৰৰ বাৰীৰ পিছ চাইডে হৈছিলে ৰঙালাওৰ আগ আপোনালোকক দেখুৱাইছিলোঁ আৰু যিসকলে এয়া ভিডিঅ' চোৱা নাই তেতিয়াহ'লে এই এনেকুৱা মই দুটা ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকক আই বটনত আৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাব পাৰিব বলকচোন সেই ৰঙালাওৰ গছৰ পৰাই এতিয়া ফুল হৈছে সেই ফুলৰে বৰা মই আজি বনাম সেয়া আজি ৰেচিপি মই দিম বলক ভিডিঅ'টোলৈকে গৈ থাকোঁ এয়া আপোনালোকে দেখিবলৈকে পাইছে লাওৰ ফুল ৰঙালাওৰ ফুল আজি মই ৰঙালাওৰ ফুলৰ বৰা বনাম এয়া ঘৰৰ পিছফালৰ ৰঙালাওৰ ফুল দেখিবলৈকে পাইছে কিমান ডাঙৰ হৈছে এতিয়া যেতিয়া মই বৰাটো বনাম এয়া মাজত আপোনালোকে দেখিবলৈকে পাইছে নহয় এইটো বস্তু এৰুৱাই দিম এইটো এৰুৱাই গোটেই এনেকুৱা টানি দিলে এৰি আহিব এইটো নাখাই ভিতৰৰ এনেকুৱাকৈ বনাই দিম এইটো এৰাই দিছোঁ আৰু ছাইডৰ এইবোৰ মই এৰুৱাই দিম গোটেইবোৰ ফুল মই এনেকুৱাকৈ কৰি ল'ম তাৰপিছত বৰা বনাম চাই থাকক আপোনালোকে ভিডিঅ'টো এয়া বৰা বনাবৰ কাৰণে মই ফাৰ্ষ্টতে বেচন ল'ম লগতে ইয়াতে মই পিঠাগুড়িও দিলোঁ পিঠাগুড়িটো দিলে খাবলৈকে মচমচীয়া হয় খাই ভাল লাগে ইয়াতে অকণমান কালজিৰা দিলোঁ অকণমান ৰেড চিলি পাউডাৰ আপোনালোকে দিলেও দিব পাৰে ৰেড চিলি পাউডাৰ নিদিলেও কোনো কথা নাই আৰু আন্দাজ মতে হালধি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ মই আৰু এইখিনি মই বাটাৰ বনাই ল'ম মিলাই ফেলে পানী দি বনাই ল'ম এইখিনি মই ভালকৈ মিলাই ল'লোঁ যাতে লাম্পছ নাথাকে ধুনীয়াকৈ গোটেই পনীয়াও নহয় হাতেৰে এইকাৰণে মাখি লৈছোঁ যাতে গোটেইখিনি ভালকৈ মিলি যায় এয়া বাটাৰটো ৰেডি হৈ গ'ল আৰু ফুলৰ এইবোৰ ধুনীয়াকৈ পেলাই এইবোৰ চফা কৰি ভিতৰখন চফা কৰি ভালকৈ ধুই লৈছোঁ এয়া এতিয়া মই এটা এটাকৈ ফ্ৰাই কৰি গৈ থাকিম বলক গৈ থাকোঁ ভিডিঅ'টোলৈকে ফ্ৰাই পেন বহাই দিলোঁ মই এতিয়া তেল দি দিম মই তেল দি দিলোঁ তেলটো অকণমান বেছি গৰম কৰি ল'ম এতিয়া মই ফুলটো এনেকুৱাকৈ পূৰা ডুব যোৱাকৈ দি দিম আৰু আপোনালোকে যেতিয়া বাটাৰটো বনাব তেতিয়া পনীয়া নকৰিব পনীয়া কৰিলে খাবলৈকে ভাল নালাগিব আৰু ধৰক ফুলটোৰ পৰা এৰি যাব এতিয়া দেখিবলৈকে পাইছে গোটেইটো ফুলতে ধুনীয়াকৈ মিলি গৈছে মানে এটা কভাৰ টাইপৰ হৈ গৈছে এতিয়া মই এনেকুৱাকৈ দি দিম তেল গৰম হৈ গৈছে এতিয়া মই ফ্লেমটো অকণমান কমাই দিম নেক্সটটো মই এনেকুৱাকৈ দিম ফুলকেইটা ডাঙৰ কাৰণে মোৰ ডাঙৰ ফ্ৰাই পেনত দিব লগা হ'ল যদি সৰু থাকে সৰু কেৰাহীটো আপোনালোকে দিব পাৰে মই ফ্লেমটো কমাই দিছোঁ এয়া মই লুটিয়াই দিম এটা ছাইড হৈ গৈছে দেখিবলৈকে পাইছে পূৰা কভাৰ কৰি লৈছে বেচন যিটো বাটাৰ আছিলে সেইটো পূৰা কভাৰ কৰি দিছে ফুলটো এয়া হৈ গ'ল এটা ছাইড মই আৰু আনটো ছাইড আৰু অকণমান ৰঙচুৱা কৰিম সেইবাবে মই আৰু এবাৰ লুটিয়াই দিছোঁ এনেকুৱা গল্ডেন ব্ৰাউন হ'লে নমাই দিব পাৰিব এয়া মোৰ দুইটা ছাইড হৈ গৈছে নেক্সট মই এনেকুৱাকৈ আনবোৰ দি দিম নেক্সট সেম প্ৰচেছ এনেকুৱাকৈ দি দিম মই আকৌ লুটিয়াই দিলোঁ ফুলকেইটা বেছি ডাঙৰ কাৰণে লুটিয়াবলৈকে অকণমান দিগদাৰ হৈ আছে এই দুটাও হৈ গ'ল মোৰ
এয়া মোৰ হৈ গ'ল মই এতিয়া আপোনালোকক পৰিৱেশন কৰি দেখুৱাম এয়া ৰঙালাও ফুলৰ বৰা হৈ গৈছে ধুনীয়া হৈছে ক্ৰাঞ্চি হৈছে আৰু আপোনালোকে যদি আগতে এনেকুৱাকৈ খাইছে মোক জনাব আৰু যোনে খাই পোৱা নাই তেওঁলোকে এবাৰ খাই ল'ব পিঠাগুড়িটো দিয়াৰ বাবে বেছি ক্ৰাঞ্চি হৈ যায় সেইকাৰণে বেচনৰ লগত আপোনালোকে যেতিয়াই যি পকৰা ভাজে অকল এইটো বুলিয়ে নহয় যেটো পকৰা ভাজে তাতে অকমান পিঠাগুড়ি দি দিব খাবলৈকে খুব টেষ্টি হয় যদিহে মোৰ এই ফুলৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব তেন্তে আজিলৈকে আহোঁ